নমস্কাৰ, মই টিকেন্দ্ৰ ভাই আপোনালোকক পোনপ্ৰথমতে স্বাগতম জনাইছোঁ মোৰ এই ইউটিউব চেনেল অল জব আপডেটলৈ। যোৱাকালি মই এটা আছাম পুলিচৰ এডমিট কাৰ্ডৰ ওপৰত ভিডিঅ' বনাইছিলোঁ। নিশ্চয় আপোনালোকে গমে পাইছে যে আছাম পুলিচৰ এডমিট কাৰ্ড দিব 10 মাৰ্চৰ পৰা, আৰু আপোনালোক জনোৱা হৈছিল যে আপোনালোকৰ 10 মাৰ্চৰ পৰা এডমিট কাৰ্ডসমূহ দিব, কিন্তু কেতিয়ালৈ আপোনালোকৰ ইণ্টাৰভিউ হ'ব বা অৰ্থাৎ আপোনালোকৰ PET বা PST হ'ব। চ' আপোনালোক সেই বিষয়ে ভিডিঅ'টোত জনোৱা হৈছিল। লগতে আপোনালোক কোৱা হৈছিল যে আপোনালোক অহাকালি আপোনালোকৰ আছাম পুলিচৰ মেডিকেল টেষ্টৰ ওপৰত এটা ভিডিঅ' আহি আছে। চ' ফাইনেলি আহি গ'ল ভিডিঅ'টো। আৰু এই মেডিকেল টেষ্টৰ ওপৰত মই আগতেও ভিডিঅ' বনাইছিলোঁ আছাম পুলিচৰ। চ' প্ৰায় তাত 8 না 10 হাজাৰ কেণ্ডিডেটে চাইছে মেডিকেল টেষ্টৰ ওপৰত ভিডিঅ'টো। তথাপিও মোক বহুতে কমেণ্ট কৰি থাকে যে মোৰ এনেকুৱা ধৰণৰ প্ৰব্লেম আছে, মোৰ হাত ভাঙিছে বা মোৰ দাঁতৰ প্ৰব্লেম বা মোৰ পাইলছৰ প্ৰব্লেম বা মোৰ নকনিৰ প্ৰব্লেম। চ' সেনেকুৱা ধৰণৰ বহুতে কমেণ্ট কৰি থাকে যে এনেকুৱা ধৰণৰ প্ৰব্লেম আছে, মই আছাম পুলিচৰ মেডিকেল টেষ্ট পাছ কৰিব পাৰিম নে নাই। চ' সেইবিলাক ডাউটৰ বাবে আপোনালোক বিশেষকৈ এই ভিডিঅ'টো বনোৱা হৈছে। চ' আৰু আপোনালোক সেই ভিডিঅ'টোৰ লিংক মোৰ ভিডিঅ'ত ডিছক্ৰিপশ্যনত দি দিম। আপোনালোকে যে সেই ভিডিঅ'টো চোৱা নাই আপোনালোকে চাব পাৰে। তাত পূৰা ভালদৰে আপোনালোক বুজাই দিয়া আছিল যে আপোনালোকৰ আছাম পুলিচৰ মেডিকেল হাৰ্ডলি হয় या নৰ্মেলি হয়, আপোনালোকক তাত ভালদৰে বুজাই দিয়া আছিল। চ' আপোনালোক তথাপিও মই বনাইছোঁ এই ভিডিঅ'টো। চ' আহক তেতিয়াহ'লে আমি জানি লওঁ আছাম পুলিচৰনো মেডিকেল টেষ্ট কেনেকুৱা ধৰণৰ হয়। 2015 যিটো ৰিক্ৰুইটমেণ্ট আহিছিল আছাম পুলিচৰ UB কনষ্টেবলৰ, চ' তাত মই নিজে মেডিকেল টেষ্ট দি পাইছিলোঁ। আৰু আপোনালোকে যিহেতু বহুতে দি পাইছে যে কেনেকুৱা ধৰণৰ মেডিকেল টেষ্ট হৈছে আপোনালোকে নিশ্চয় গমে পাইছে। চ' যোৱাবাৰ 2015ত আছাম পুলিচৰ মেডিকেল টেষ্ট খুবেই নৰ্মেলভাৱে গৈছে। জাষ্ট আপোনালোকৰ চকুখিনি চাইছে, আপোনালোকৰ চকুৰ প্ৰব্লেম চাইছে, যিটো আপোনালোকৰ কালাৰ ভিজন সেইটো চাইছে, আৰু আপোনালোকৰ ডিষ্টেঞ্চ বা কোনো ধৰণৰ এনেকুৱা ধৰণৰ আপোনালোক চেক কৰা নাই। চ' আপোনালোকৰ চকুৰ ক্ষেত্ৰত খুবেই গুৰুত্ব দিছিল আছাম পুলিচৰ যোৱাবাৰ। চ' নিশ্চয় যোৱাবাৰতকৈ এইবাৰ আছাম পুলিচৰ অলপ মেডিকেল হাৰ্ড হ'ব, কাৰণ যোৱাবাৰ আছিল ইউবিৰ পষ্ট আৰু এইবাৰ আছে ABৰ। চ' AB আৰু UB আছে এইবাৰ। চ' ABৰ পষ্টটো থকাৰ কাৰণে মই ভাবোঁ আছাম পুলিচৰ মেডিকেল টেষ্ট এইবাৰ হাৰ্ড হ'ব লাগে অলপ, কাৰণ AB পষ্টটো হৈছে আপোনালোক অস্ত্ৰৰ লগত জড়িত। কাৰণ অস্ত্ৰৰ লগত জড়িত মানে আপোনালোক হাতিয়াৰ পাতি দিয়া হ'ব। চ' সেইকাৰণে আপোনালোকৰ ফিজিকেলিভাৱে আপোনালোকে ফিটনেছ হ'ব লাগিব। যদি আপোনালোকৰ চকুৰ প্ৰব্লেম থাকে, হাতৰ প্ৰব্লেম থাকে, পাইলছৰ প্ৰব্লেম থাকে, তেতিয়াহ'লে আপোনালোকে কি কয় এইবিলাক জানে, আৰু এইবিলাকৰ ক্ষেত্ৰত আপোনালোকে দুশ্মনবিলাকৰ লগত আপোনালোকে লাগিব যাব নোৱাৰিব। চ' আলফাৰ লগত লাগিব কেনেকুৱা ধৰণৰ বেটেলিয়নবিলাকক জানে, আৰু যিবিলাক ABত পৰে বেটেলিয়ন। চ' এনেকুৱা ধৰণৰ কথা। সেয়েহে আপোনালোকৰ আছাম পুলিচৰ মেডিকেল এইবাৰ হাৰ্ড হ'ব লাগে। চ' এইটো আপোনালোক ডিম'টিভেট কৰিব বিচাৰে না আপোনালোকক। চ' আপোনালোকৰ যিবিলাক আপোনালোকৰ প্ৰব্লেম আছে, সৰু সুৰা প্ৰব্লেম, সেইবিলাক প্ৰব্লেম আপোনালোকে ছল্ভ কৰি লওক। নিশ্চয় আপোনালোকে আছাম পুলিচৰ মেডিকেল টেষ্টত আপোনালোক ফিট হ'ব। চ' সেই ভিডিঅ'টোতো মই আপোনালোক কৈ দিছিলোঁ যে আছাম পুলিচৰ মেডিকেল টেষ্ট নৰ্মেলভাৱে হয়। চ' বহুতে মোক কৈ থাকে যে পাইলছৰ প্ৰব্লেম, হাত ভাঙিছে, মোৰ চকুৰ প্ৰব্লেম, ডিষ্টেঞ্চ চাই নে নাচাই, এনেকুৱা ধৰণৰ ডিষ্টেঞ্চ যোৱাবাৰ চোৱা নাছিল, এইবাৰ চাই নে নাচাই মই নাজানো। সেইকাৰণে আপোনালোকক মই ভালদৰে ক'ব নোৱাৰিম যে আপোনালোকৰ এইবাৰৰ মেডিকেল আৰু যোৱাবাৰৰ মেডিকেল বহুত পাৰ্থক্য হ'ব আছাম পুলিচৰ। চ' আপোনালোকৰ এইখিনি আছিল সৰুকৈ এটা ইনফৰমেশ্যন আছাম পুলিচৰ মেডিকেল টেষ্টৰ ওপৰত। চ' বহুতে মোক কমেণ্ট কৰি থকাৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে নিশ্চয় যিবিলাক আপোনালোকৰ সৰু সুৰা প্ৰব্লেম আছে আপোনালোকে ছল্ভ কৰি লওক। আপোনালোকৰ হাত ভাঙিছে যদি তেতিয়াহ'লে আপোনালোকেতো কোনো ধৰণৰ আপোনালোকে তাত ছল্ভ কৰিব নোৱাৰে, কিন্তু আপোনালোকৰ যিবিলাক পাইলছৰ প্ৰব্লেম, চকুৰ অলপ প্ৰব্লেম আছে, ডিষ্টেঞ্চৰ, সেইবিলাকৰ ক্ষেত্ৰত আপোনালোকে ছল্ভ কৰি ল'ব পাৰে আপোনালোকে ডাক্তৰৰ সহায় লৈ চিকিৎসা কৰাওক। ঠিক আছে, এইখিনি আছিল। আপোনালোকে ৰানিঙৰ প্ৰিপেৰেশ্যন কৰি যাওক আৰু আপোনালোকে ৰিটেনৰ প্ৰিপেৰেশ্যন কৰি যাওক। আহি গ'ল আপোনালোকৰ এডমিট কাৰ্ড, 10 মাৰ্চৰ পৰা আহি যাব আপোনালোকৰ এডমিট কাৰ্ডসমূহ সকলেই। চ' আপোনালোকে আৰু 10 মাৰ্চত যদি এডমিট কাৰ্ড দিয়ে তেতিয়াহ'লে আপোনালোকে 20 বা 25ৰ পৰা আপোনালোকৰ ইণ্টাৰভিউ হ'ব, কাৰণ 10 দিন বা 15 দিনৰ পিছত আপোনালোকৰ আছাম পুলিচৰ ইণ্টাৰভিউ হৈছিল যোৱাবাৰ। সেই অনুযায়ী মই আপোনালোকক কৈছোঁ। ঠিক আছিল, এইখিনি আছিল সৰুকৈ এটা ইনফৰমেশ্যন। যদিহে ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে কমচে কম লাইক শ্বেয়াৰ কৰিবলৈ একদম নপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে তেওঁলোক মোৰ ফালৰ পৰা অশেষ ধন্যবাদ। আৰু যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক এনেকুৱা ডিফেন্স ৰিলেটিভৰ ভিডিঅ'সমূহ পাই থাকিবলৈ। ঠিক আছে, আজিলৈ এৰিলোঁ। পুনৰ লগ পোৱাৰ আশাৰে মই টিকেন্দ্ৰ ভা। আজিলৈ গুড বাই।